ব্ৰেড পকোৰা কাৰণে মই প্ৰথমতে ইয়াত ডাঙৰ সাইজৰ দুটা আলু এনেকুৱা মেছৰ এডালে মেছ কৰি ললো বইল কৰি পেলাই তাৰপিছত আৰু এফালে লৈছো বাদাম এয়া অলপমান रोस्ट কৰি লৈছো তাৰপিছত এয়া ব্ৰেড লৈছো মই তিনটা পকোৰা বনাম সো তাৰ কাৰণে 6খন ব্ৰেড লাগিব আৰু এফালে অলপমান জিৰা গুৰি লৈছো আৰু এয়া পনীৰ লৈছো এইখিনি মই সৰু সৰুকে কাটি লম আৰু এয়া আদা নহৰু পেষ্ট অলপমান এয়া পিয়াজ সৰু পিয়াজ দুটা লৈছো কাটি পেলাই আৰু জলকীয়া দিছো আৰু এয়া নেমু অকমান লৈছো যাতে অকন টেঙা ভাব হলে ভাল লাগে খাই পেলাই সো বলকচোন চাই লওঁ এতিয়া ইয়াত মই নিমখ দি লৈছো নিমখ জোখমতে দিব তাৰ পিছত আদা নহৰু পেষ্ট দি লৈছো নেমু যে লৈছিলো হেটো অলপমান এনেকে চেপি দিছো ইয়াতে নেমু খলনি আপোনালোকে আমচুৰ পাউডাৰ থাকিলে দিব পাৰে আৰু ইয়া পিয়াজ আৰু জলকীয়াখিনিও ইয়াতে বাকি দিছো অলপমান থৈ দিছো পিছত গাৰ্নিশ কৰিবলৈ আৰু বাদাম কেটাও ইয়াতে দি দিছো দুটামান থৈ দিছো তাৰ পিছতে ইয়াত জিৰা গুৰিখিনি দি দিছো ইয়াত আৰু ইয়াত এতিয়া এই পনীৰখিনি মই সৰু সৰুকে কাটি ললো হেখিনিও এড কৰি দিছো এই গুটেইখিনি বস্তু আপোনালোকে ইয়াতে দি পেলাই এতিয়া এইখিনি আমি ভালকে মিক্স কৰি লম হাতৰে ভালকে মিক্স কৰি লব হাতৰে কৰিলে ভাল হয় আৰু চামুচেৰে কৰাতকে এই পকোৰাটো খাই খুবেই টেস্টি লাগে আমি প্ৰায় এনেকে সন্ধিয়া বনাই খাওঁ আপোনালোকে ট্ৰাই কৰি চাবচোন আৰু মোক জনাব কমেন্ট সেকশনত আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব এয়া এইখিনি ৰেডি হৈ গৈছে এতিয়া মই পকোৰাখিনি বনাই লওঁ তাৰ কাৰণে এনেকে ব্ৰেড এখন লব লৈ পেলাই অকমান পানীত তিয়াই লব লৈ পেলাই জাস্ট অকন চেপি লব তাৰ পিছতে এই যে আমি মিক্সখিনি বনাই থৈছিলো আলুৰ আৰু পনীৰৰ সেইখিনি ইয়াৰ ভিতৰত এনেকে দি লব অলপ সৰহকে দিছো মই খাই তেতিয়া খুব ভাল লাগে কমাই দিলে অকন টেষ্টটো কম হয় তাৰপিছত আৰু এখন ব্ৰেড অকমান তিয়াই লৈ ইয়াৰ ওপৰত এনেকে জাপি দি তাৰপিছত লাহেকে এটো আপোনালোকে গোল কৰি লব আপোনালোকে ব্ৰেডৰ সাইড কেটা পাৰিলে কাটি লব না কাটিলেও কোনো কথা নাই ফ্ৰাই কৰিয়ে দিম যিহেতু টেষ্টটো ভাল হয় কিন্তু এটো খাবলে ট্ৰাই কৰি এয়া মই দুটা ৰেডি কৰি লৈছো এতিয়া বাকিটো এনেকৈ কৰি লম অকমান তিয়াই লব লৈ পেলাই ইয়াতে মিক্সচাৰখিনি দি দিব হৈ গৈছে আমাৰ তিনিটাই ৰেডি হৈ গল এতিয়া আমি ইয়াক ফ্ৰাই কৰিম এতিয়া পকোৰা কেটা আমি ফ্ৰাই কৰি লওঁ তাৰ কাৰণে মই কেৰাহীত ৰিফাইন তেল গৰমাই লৈছো এতিয়া এটা এটাকে ফ্ৰাই কৰিম এয়া প্ৰথমটো দি লৈছো এবাৰত এটাকে ফ্ৰাই কৰিব আৰু গুটেটো গোল্ডেন ব্ৰাউন নোহালৈকে ফ্ৰাই কৰি লব গেছটো মিডিয়ামত ৰাখিব আমাৰ এটো ব্ৰেড পনীৰ পকোৰাটো হৈ গৈছে এটো এটা কাঢ়ি থম বেছি সময় ফ্ৰাই কৰিব নালাগে কাৰণ তাৰ ভিতৰৰ বস্তুখিনিটো আমি আলুটো বইল কৰি থোৱাই আছে আৰু ব্ৰেডটোটো ইনো পাতল হয় সো এটো হৈ গৈছে ফ্ৰাই কৰা এটো এটা কাঢ়ি থম আৰু বাকি দুটাও এইদৰে ফ্ৰাই কৰি লম সেম প্ৰসেছত এয়া আমাৰ ব্ৰেড পনীৰ পকোৰা ৰেডি হৈ গল বহুত টেস্টি হয় খাবলে আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব ঘৰত আৰু সন্ধিয়া খাবলে খুব ভাল হয় ইভিনিং স্ন্যাক্স হিচাপে সো প্লিজ ট্ৰাই কৰিব আৰু মোক জনাবচোন কেনেকুৱা পাইছে আৰু এইখিনি মই টমেটো কেচাপৰ লগত খাম সো এনেকে সজাই লৈছো আৰু অকমান পিয়াজ দি পেলাই এনেকে সজাই লব লাগিলে পিয়াজ অকন কুটি থোৱা আছিল যে হেতাৰে মই সজাই দিছো এয়া সো আজি যদি মোৰ এই ব্ৰেড পনীৰ পকোৰা ৰেচিপিটো ভাল পালে তেন্তে নিশ্চয় এটা লাইক কৰিব আৰু যিসকল নতুন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং